নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক মোৰ চেনেলটিলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি আকৌ যাম বিয়া এখন খাবলৈ, গাঁৱৰে বিয়া, গতিকে ভাবিছোঁ আপোনালোককো লৈ যাওঁ। আমি এতিয়া আজি আকৌ বিয়া খাবলৈ আহিছোঁ। সেয়া মোবাইল আহি আছোঁ, বাকীবোৰ গ'লগৈ আগত, আমি আহি আছোঁ। আৰু লগত হাঁহ হ'বনে বা মুৰ্গী হ'ব? হাঁহ খাওঁতে মুৰ্গীখন দেখুৱাই আছো দেই, ৰ'ব মই লাহেকৈ দেখুৱাম বাৰু। চেৱা দিয়াৰ লগত খাবলৈ বৰা ভাতৰ লগত এয়া দিছে নাই, এইটো মুৰ্গী। হাঁহৰ লগত নহয় বাৰু, মুৰ্গীৰ লগত হ'ব বাৰু দেই। এয়া মাংস কাটি আছে। এইফালে মই এয়া চেৱা ভাত পাতি থৈছোঁ আৰু এয়া মেৰিনেট কৰি থৈছোঁ মুৰ্গী মাংস। এইফালে আদা নহৰু পেষ্ট, ইলাচি, দালচেনি আৰু তেজপাত, আৰু এইফালে পিঁয়াজ, এয়া আলু। এইখিনি বনাই কৰি লওঁ আৰু তাৰপিছত আপোনালোকক লগ পাই আছোঁ দেই। এয়া মোৰ ভাত বনোৱা হৈ গ'ল, এয়া বাঢ়িছোঁ আৰু খাবলৈ। আৰু ভিডিঅ'টো আজিলৈ ইমানতে সামৰিছোঁ।
ভাবিছোঁ আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পালে, গতিকে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো দবাই দিব যাতে মই দিয়া ভিডিঅ'বোৰ আপোনালোকে আগতীয়াকৈ পায়। বাই বাই।